Hello friends, welcome to our YouTube channel Active Axom. বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো এটা সুখবৰ। ২৬,০০০ নিযুক্তিৰ পিছত অসম চৰকাৰৰ ফালৰ পৰা আন এক নিযুক্তি অতি সোনকালে প্ৰকাশ পাব। বন্ধুসকল, এই নিযুক্তি হ'ব জলমিত্ৰ ভলণ্টিয়াৰৰ আৰু APDCLৰ পদত। এই সম্পৰ্কত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজ্যৰ কেবিনেটত এক মন্তব্য প্ৰকাশ কৰিছে। মন্তব্যটো আপোনালোকে চাই লওক। আহিবলগীয়া নিযুক্তিৰ ওপৰত আলোচনা হয়। ২২ ছেপ্টেম্বৰত আমি প্ৰায় ১২,০০০তকৈ অধিক নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিম। আজি মই বিটিআৰত দতমাত যাওঁতে ডেকা ল'ৰাসকলে মোক সুধিছে যে কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট কেতিয়া দিব। চ' ১৫-১৬ তাৰিখৰ পৰা ৰিজাল্টবিলাক দিয়া আৰম্ভ হ'ব আৰু ২২ তাৰিখে আমি আৰু ১২,০০০ অলপ বাঢ়িব, ১২,০০০ নতুন যুৱক যুৱতীক আমি নিযুক্তি দিম আৰু এইবিলাক 100% গভৰ্ণমেণ্ট জব। ৩০,০০০ আমি দি উঠিলোঁ, ১২,০০০ আমি দিম, অৰ্থাৎ ৪২,০০০ আৰু ৩০,০০০ৰ লিখিত পৰীক্ষা হৈ গ'ল। যিটো পৰীক্ষা চলি আছে তাৰ ৰিজাল্টটো দিব। গতিকে ১,০০,০০০ নিযুক্তিৰ দ্ৰুত গতিত আমি আগবাঢ়ি আছোঁ। ২২ত আমাৰ ১২,০০০ চৰকাৰী নিযুক্তি হ'ব। ২৩ তাৰিখে ৪,৫০০ জলমিত্ৰক আমি নিযুক্তি দিম। কিন্তু এই জলমিত্ৰসকলক আমি ১,০০,০০০ নিযুক্তিত ৰখা নাই, কাৰণ তেওঁলোকে ভলেণ্টিয়াৰী কাম কৰিব, ৬,০০০ টকা মাহত দৰমহা পাব। বাকী খালী থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা ১০,০০০ পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। এইবাৰ বিশেষকৈ এই ১০,০০০ পোষ্টত APDCLৰে ৫,০০০ পোষ্ট থাকিব। এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। বন্ধুসকল, অতি সোনকালে এই পদৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ আমি ভিডিঅ'ত জনাই দিম, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।